নমস্কাৰ দোস্ত ষ্টাডি ফৰ অল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকক লৈ আহিছোঁ যিকেইটা জিকে কুৱেশ্যন এনচাৰ বিভিন্ন ধৰণৰ এক্সাম আদিত আহি থাকে। এইকেইটা এক্সামবোৰৰ সম্ভাৱ্য প্ৰশ্ন আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। প্ৰথম কুৱেশ্যনটো হৈছে যে প্ৰাচীন অসমৰ নাম কি আছিল? প্ৰাগজ্যোতিষ। দ্বিতীয় কুৱেশ্যনটো হৈছে যে প্ৰাগজ্যোতিষৰ ৰাজধানীৰ নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ। ব্ৰহ্মাই প্ৰাগজ্যোতিষতে প্ৰথম গ্ৰহৰ সৃষ্টি কৰিছিল বুলি কোনখন পুৰাণত উল্লেখ আছে? ইয়াৰ উত্তৰটো হৈছে যে কালিকা পুৰাণ। ৰামায়ণত উল্লেখ মতে প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰটো হৈছে যে মহৰ্ষি বিশ্বমিত্ৰৰ ককা দেউতা কুসুমুনিৰ পুত্ৰ অমৃতৰাজ। 5 নম্বৰ তথা শেষৰ প্ৰশ্নৰ উত্তৰটো হৈছে যে প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল? প্ৰাচীন অসমৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ।